পাঞ্জাৱ নেশ্যনেল বেংকত আপোনাৰ একাউণ্টত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপুনি কেনেকৈ অনলাইন আপোনাৰ মোবাইলত চেক কৰিব পাৰিব। প্ৰথমতে PNB One এপটো অপেন কৰিব। লেফ্ট ছাইডৰ তলত ছাৰ্ভিচ দি আছে, আপুনি ছাৰ্ভিচত ক্লিক কৰিব। ছাৰ্ভিচত ক্লিক কৰা হোৱাৰ পিছত চাবলৈ পাইছে ইয়াত দি আছে আধাৰত আপুনি ক্লিক কৰিব। আধাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো চিলেক্ট কৰি ল'ব আৰু তলত আধাৰ নম্বৰটো এণ্টাৰ কৰিব আপুনি আৰু ছাবমিটত ক্লিক কৰিব। আধাৰ নম্বৰটো এণ্টাৰ কৰা হৈ গ'ল, ছাবমিটত এতিয়া ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত টিপিনটো আপুনি মাৰি ল'ব। তাৰপিছত আপোনাৰ OTPটো আপুনি ইয়াত বহাই দিব। বহোৱা হোৱাৰ পিছত আপুনি কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ পাছত চাবলৈ পাইছে মোৰ বেংক একাউণ্টত অলৰেডি আধাৰ কাৰ্ড লিংক হৈ আছে। আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিলে এনেকুৱা অলৰেডি ৰেজিষ্টাৰ্ড বুলি দেখুৱাব। পাঞ্জাৱ নেশ্যনেল বেংকত আপোনাৰ একাউণ্টত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপুনি কেনেকৈ অনলাইন আপোনাৰ মোবাইলত চেক কৰিব পাৰিব। প্ৰথমতে PNB One এপটো অপেন কৰিব। লেফ্ট ছাইডৰ তলত ছাৰ্ভিচ দি আছে, আপুনি ছাৰ্ভিচত ক্লিক কৰিব।